Vanessa Busumutari, go back! Go back! Go back! Vanessa Busumutari, go back! Go back! Go back! বহিরাগত গুণ্ডাগিৰি নদুৱাৰত অসভ্যালি নচলিব কংগ্ৰেছ go back! Go back! Go back! Vanessa Busumutari, go back! Go back! Go back! মূৰটোত যাবি Go back! Go back! নিয়ম বলবৎ হৈ থকাৰ সময়ত প্ৰাক্তন বিধায়ক পানেশ্বৰ বসুমতাৰীয়ে বিশ্বনাথ সমষ্টিৰ এজন নাগৰিক তেখেতে আহি পেলাই হাতত চোকা অস্ত্ৰ লৈ পেলাই 10-15খন গাড়ী লৈ যেতিয়া নিৰ্বাচনী মানে নিয়ম বলবৎ হৈ আছে সেই সময়ছোৱাত 10-15খন গাড়ীৰ তেখেতে অনুমতি কেনেকৈ পালে অনুমতি নথকাকৈ তেওঁলোক কেনেকৈ ঘূৰিলে গতিকে হাতত অস্ত্ৰ লৈ ঘূৰি ফুৰিছে গতিকে আমাৰ সাধাৰণ আমাৰ যিসকল ৰাইজ তেখেতসকল বহুত আতংকিত হৈছে তেনেধৰণে আহি পেলাই যদি কোনো নিৰ্বাচনী নিয়ম চলি থকাৰ সময়ত বলবৎ হৈ থকাৰ সময়ত হাতত চোকা অস্ত্ৰ লৈ কোনো অনুমতিবিহীন তেনেকুৱা অনুমতি নিদিয়াকৈ 10-15খন এটা কনভয় লৈ পেলাই আমাৰ যদি যুৱকৰ ওপৰত আক্ৰমণ কৰে আমাৰ যুৱ মৰ্চাৰ জিলা সভাপতিক আক্ৰমণ কৰিছে প্ৰিন্স শইকীয়াক আক্ৰমণ কৰিছে উৎপল কটকীক আক্ৰমণ কৰিছে তেনেধৰণৰ বহুকেইজন যুৱক আহত হৈছে বৰ্তমান তেখেতসকল উন্নত চিকিৎসাৰ কাৰণে তেজপুৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আহি দিন দুপৰতে আগচি লৈ আমাৰ কেইবাগৰাকীও দলীয় সতীৰ্থ বিশেষকৈ আমাৰ প্ৰিন্স শইকীয়া তেখেত গুৰুতৰভাৱে আহত হৈছে দিন দুপৰতে খুকুৰি হাতত লৈ খুকুৰিৰে ঘপিয়াই প্ৰাণে মৰাৰ চেষ্টা কৰে আৰু আমাৰ দলীয় সতীৰ্থ কেইবাজনো গুৰুতৰভাৱে আহত হয়